এক্সকিউজ মি ঘৰত কোন আছে ওলাই আহকচোন কোন আছে অকমান ওলাই আহিবচোন মানে মই লগে নোপোৱা হৈছো হেল্ল' কোনে কৈছে মই যেন মোহনে কৈছো কোন মোহন চিয়াদি চচমা পিন্ধা লোৱা তই কোন চিয়াদি হা বহাবাপু চাহৰ দোকানী চিয়াদি মই ক'ৰ পৰা ফোন কৰিছো তই জান নে নাই এজিপি অফিচৰ পৰা কৈছো অসভ্যালি কৰিবলৈ আহিছ তই মোহনে যেন ডিপিজি চিপিজি চিনি নাপাইছে কথা যেন কবই তই কাক কথা কৈ আছ কাক দম দিবলৈ আহিছে তুমি কাৰ লগত কথা পাতি আছে চাওঁ কোনে ফোন কৰিছে এটা দি আছে মোহনে যে ভয় নকৰিছে ডিপিজি অফিচৰ পৰা মোলৈ ফোন কৰিছে মোক দম দি আছে মোহনে যে ডিপিজি চিপিজি চিনি নাপাইছে মোহনে যে দফা পিন্ধিছে ভয় যেন নকৰিছে মোহন যে যাবই হেল্ল' আপুনি পিছত কৈ এইটো কেলে চেক কৰিছে আকৌ পাগলে হলে কি জানো এই চব আপুনি এফালৰ পৰা কেনেকে ওলাইছে মোক কওকচোন তইনো মোক দেখি কিয় দৌৰিলি আপুনি দৌৰাৰ কাৰণে ময়ো দৌৰিছো চা নিজৰ ব্ৰেইন বোলা বস্তুটো নাই ন আমাৰ দুটা যেন এটা ব্ৰেইন থাকিলেই হৈ যায় শুনকচোন আৰু বিহু চব আছে এইবাৰ কমিটিক মোক পইচা নালাগিছে বুলি কবচোন চা কিয় মোৰ ইভাৰ্টাৰ এটা লাগিছে কিবা এটা ইনভাৰ্টাৰ হয় চা কিয় তোৰ ফেন নাই আছে মই সাৰ পালেও লাইন নাছে সাৰ নাপালেও লাইন নাছে ইমানেই কষ্ট হৈছে চা আৰু মোৰ যিটো এচি আছে সেইটো এটা গোন্ধাই গ'ল চা তোৰ দোকানত এচি আছে নেকি হয় চা মোৰ গাৰুটো এচি মানে গাঁৱটোত যে পানী ঢালি শু ঠাণ্ডা লাগিছে এতিয়া পানী ঢালোতে গাঁওডাল গোন্ধাই গ'ল চা মূৰ্খ তোলা সোপা উলিয়াই পেলাবি মাছৰ দোকানীৰ পৰা বৰফৰ টুকুৰা আনি ভিতৰত ভৰাই লবি মাথাও ঠাণ্ডা হৈ থাকিব চকু ৰাতিপুৱালে গুট মাৰি যাব সেইডাল এচি নালাগিছে চা খানাতে খুবিগে হয় চা তেতিয়াহ'লে কমিটিক মোক পইচাটো লাগিছে বুলি কবছো আকৌ কিয় এতিয়া মই ইভাৰ্টাৰ কিনিব নালাগিছে থানা পানী মিছন পাই গৈছো পানী মিছন পাই গলো যে